নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভাবিলোঁ আপোনালোকক মই দেখাম মাছ ফ্ৰাই কৰা আৰু কেঁকুৰা ভাজা। সকলোৱে সেইটো ঘৰত বনাই থাকে। তো আজি ভাবিলোঁ আপোনালোকক মই কেনেকৈ বনাওঁ মাছ ফ্ৰাই আৰু কেঁকুৰা ভাজা। তো আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। ভিডিঅ' শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব। আৰু এইফালে আমাৰ মাছ আৰু হালধি খানা হৈ গ'ল। মাছ অকল ফ্ৰাই কৰিম আৰু তাৰ লগতে থাকিব আমাৰ কেঁকুৰা থাকিব, আৰু কেঁকুৰা আৰু কণ বিলাহী আমি বনাম। আৰু এইখিনি হৈছে আমাৰ কেঁকুৰাখিনি, আৰু কেঁকুৰাখিনি পিছতে আছে আমাৰ কণ বিলাহী। আৰু এই কণ বিলাহীখিনি আমি এতিয়া চাম। এইখিনি আমাৰ হৈছে কণ বিলাহী আৰু কেঁকুৰা। কণ বিলাহী কমাই লৈছোঁ কিয়নো কেঁকুৰাও কম যিহেতু কণ বিলাহী। তাৰপিছত আৰু এইফালে আমি তেল দি দিলোঁ, আৰু মাছ ফ্ৰাই কৰিবৰ কাৰণে আমি তেল দিয়া অলৰেডি হৈ গ'ল। এতিয়া হয়তো আপোনালোকে ভাবিছে তেল ইমান গুণেই দিছে, কি ক'ব ৰাইজ। আমাৰ ঘৰৰ তেল এটুপিও নাই, সেইটো কাৰণে আমি বেলেগৰ ঘৰৰ পৰা তেল অলপ খুজি আনি যেন তেনকৈ মাছ ফ্ৰাই আৰু কেঁকুৰা ভাজিখন বনাবলৈ ওলাইছোঁ। আপোনালোকে কোনেও যাতে দায় দোষ নধৰে এইখিনিতে। তেল যিহেতু আমাৰ ঘৰত নাই, আৰু এফালে আমি যিকণ তেল খুজি আনিছিলোঁ তাত আমি মাছ ফ্ৰাই কৰাত লাগি গ'লোঁ। আৰু এফালে মোৰ মানুহজনীয়ে দেখিছে আপোনাৰ মাছ ফ্ৰাই কৰাত অলৰেডি লাগি গৈছে। তো আপোনালোকে কোনেও যাতে দায় দোষ নধৰে, আমি বেলেগৰ ঘৰৰ পৰা যেন তেন অকণমান তেল খুজি আনি মাছ ফ্ৰাই কৰিম আৰু কেঁকুৰা ভাজি বনাম। তো আপোনালোকে যাতে কোনেও দায় দোষ নধৰে। আৰু এইফালে মানুহজনীয়ে মাছ ফ্ৰাই কৰি থকা মানে আমি কেঁকুৰা আৰু কণ বিলাহী বনাবৰ কাৰণে পিঁয়াজ কাটিবলৈ লাগি যাওঁ। এতিয়া হয়তো বহুতে ক'ব যে তেলকণ বেলেগৰ পৰা খুজি আনিছে, পিঁয়াজটো ক'ত পালে। কি ক'ব ৰাইজ, যেন তেন 2 টকা এটা আছিলে হাততে, তাকে লৈ দোকানলৈ দৌৰিলোঁ। আৰু দৌৰাৰ পিছতে এটা পিঁয়াজ দিলে দোকানীয়ে, আৰু তাকে লৈ আহিলোঁ মই কেঁকুৰা বনাবৰ কাৰণে। এতিয়া আপোনালোকে যাতে কোনেও যাতে ইয়াত বেয়া কমেণ্ট নকৰে, কিয়নো 2 টকা এটা পাই মই যেন তেন এটা পিঁয়াজ আনি আপোনালোকৰ কাৰণে মই ৰেচিপি বনাবলৈ ওলাইছোঁ। আৰু পিঁয়াজটো কাটি হোৱাৰ পিছতে মই আপোনালোকক দেখাম কেঁকুৰা আৰু কণ বিলাহী ভাজি। আপোনালোকক সকলোখিনি দেখাম। আৰু এতিয়ালৈকে যদি মোক চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিবলৈ একদমেই আপোনালোকে নেপাহৰে, ফ'ল' কৰি লওক। আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ এইফালে পিঁয়াজ কাটা হৈ গ'ল, আৰু এইফালে আমাৰ মাছ ফ্ৰাই সম্পূৰ্ণ হৈ গ'ল। আৰু এতিয়া যিহেতু মাছ ফ্ৰাই হৈ গ'ল, এইফালে আমি তেল দিলোঁ, আৰু এইফালে পিঁয়াজ, যিহেতু আমাৰ কেঁকুৰা আৰু কণ বিলাহী বনাব লাগিব সেইটো কাৰণে আমি তেল দিলোঁ। এইফালে তেল আৰু পিঁয়াজ দিয়া গ'ল, আৰু এতিয়া আমি কণ বিলাহীকেইটা তেলত দি দিম। আৰু এনেকৈ আমি কণ বিলাহীকেইটা দি দিলোঁ। আপোনালোকেও যদি কেঁকুৰা আৰু কণ বিলাহী বনায় তেতিয়াহ'লে বিলাহীকেইটা এনেকৈ আপোনালোকে আগতে এনেকৈ ভাজি ল'ব। যিহেতু আপোনালোকে এনেকৈ বিলাহীকেইটা প্ৰথমে এনেকৈ ভাজি ল'লে সোৱাদটো খুব ধুনীয়া উঠে, আৰু সেইকাৰণে আপোনালোকে পোনপ্ৰথমে এনেকৈ ভাজি ল'ব। আৰু এইফালে আমাৰ কেঁকুৰা দিবৰ কাৰণে আদা নহৰু পিছাত লাগিছে, যিহেতু আদা নহৰু অকণ দিব লাগিব, তেতিয়াহে বস্তুটো খাই ভাল লাগিব। আৰু এইফালে আদা নহৰু পিছা হৈ গ'ল, আৰু এইফালে আমাৰ তেল দিয়া হৈ গ'ল, আৰু তেলত আমাৰ আদা নহৰু দিয়া অলৰেডি হৈ গৈছে। আৰু সেইটো কাৰণে এতিয়া আমি পিছৰ প্ৰচেছখিনি দেখাই আছোঁ। আৰু এতিয়া আমাৰ কেঁকুৰা ভাজাখিনি দিয়া হৈ গ'ল, আৰু কেঁকুৰা ভাজাখিনি দিয়া হোৱাৰ পাছতে